চন 1510 খ্ৰীষ্টাব্দ। ষষ্ঠদশ শতিকাৰ কামতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্ব সিং আৰু তেওঁৰ পত্নী পদ্মাৱতীৰ ঘৰত জন্ম হৈছিল এক কোচ সাম্ৰাজ্যৰ মহান বীৰৰ, যোনে কোচ সাম্ৰাজ্যৰ পৰিসৰ উন্নতিৰ শিখৰলৈ উপনীত কৰাইছিল। যুদ্ধক্ষেত্ৰত যাৰ গতিবেগ চিলাতকৈও দ্ৰুত, ইতিহাসৰ পাতত সোণালী আখৰেৰে তেওঁ বীৰ চিলাৰায় হিচাপে পৰিচিত। পূৰ্ণিমা তিথিত জন্ম লোৱা চিলাৰায়ৰ গাৰ বৰণ পৰিষ্কাৰ বগা আছিল বাবে তেওঁক শুক্লধ্বজ নামেও নামাঙ্কিত কৰা হৈছিল। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোচ সৈন্যই ভুটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিব সক্ষম হৈছিল। ইতিহাস মতে তেওঁৰ পিতৃ বিশ্ব সিংহৰ বহু কেইগৰাকী পত্নী আছিল আৰু তেওঁৰ 18জন পুত্ৰ আছিল। এই পুত্ৰসমূহৰ ভিতৰত নৰসিংহ, মল্লদেৱ, শুক্লধ্বজ আৰু গোহাঁই কমল অন্যতম আছিল। চিলাৰায়ে বাল্যকালত বানাৰসী ক্ষেত্ৰলৈ গৈ তাৰ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্ন্যাসীৰ পৰা তেওঁ বিদ্যা গ্ৰহণ কৰিছিল। বাৰাণসীত তেওঁ হিন্দুৰ বেছিভাগ ধৰ্মগ্ৰন্থ আৰু যুদ্ধ শিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ক হৈ উঠিছিল। বিশ্বসিংহই মল্লদেৱক তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰিছিল। তেওঁৰ জ্যেষ্ঠ পুত্ৰ নৰসিংহক বিদেশ যাবলৈ আৰু শুক্লধ্বজক ৰণধৰ্ম পালন কৰিবলৈ আদেশ দিছিল। 1533 চনত বিশ্বসিংহৰ মৃত্যু হয়। সেই সময়তে চিলাৰায় আৰু নৰনাৰায়ণ দুয়ো বাৰাণসীতে আছিল। এই সুযোগ লৈ নৰসিংহই নিজক কোচ সাম্ৰাজ্যৰ ৰজা হিচাপে ঘোষণা কৰি ৰাজপাট দখল কৰে। কিন্তু তেওঁৰ স্বেচ্ছাচাৰিতা শাসনৰ ফলত তেওঁৰ প্ৰজাসকল বৰকৈ অসন্তুষ্ট আছিল। মল্লদেৱ আৰু শুক্লধ্বজ পিছত বাৰাণসীৰ পৰা উভতি আহি ভায়েক নৰসিংহক পৰাস্ত কৰে। নৰসিংহই পৰাস্ত হৈ পিছত মৰাণলৈ পলাই যায়। মৰাণৰ ৰজাই তেওঁক আশ্ৰয় দিয়াত মল্লদেৱ আৰু শুক্লধ্বজে তাতো গৈও যুদ্ধ কৰে। এইবাৰ নৰসিংহ পলাই গৈ প্ৰথমে নেপাল, তাৰপিছত কাশ্মীৰ পায়গৈ। নৰসিংহক খেদি মল্লদেৱ ৰজা হয় আৰু ৰাজসিংহাসনত বহি নিজকে ৰজা নৰনাৰায়ণ হিচাপে ঘোষণা কৰে আৰু তেওঁৰ ভাতৃ শুক্লধ্বজক সেনাপতি হিচাপে ঘোষণা কৰাৰ লগতে কিছুমান মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছিল। 1562 চনত আহোম আৰু কোচৰ মাজত যুদ্ধ হয়। এই যুদ্ধত ৰজা নৰনাৰায়ণে আহোমক পৰাস্ত কৰে। 1563 চনৰ জুন মাহত চিলাৰায়ে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে। 1563 খ্ৰীষ্টাব্দত আহোমসকলে যেতিয়া তেওঁলোকৰ ৰাজধানী গড়গাঁও হেৰুৱায়, তেতিয়াৰ আহোমৰ স্বৰ্গদেউ চুকাম্পা আৰু বীৰ চিলাৰায়ৰ মাজত বিখ্যাত মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল। এই মাজুলী চুক্তি অনুসৰিয়ে গড়গাঁওখন আহোমে পুনৰ লাভ কৰিছিল। চিলাৰায়ে কাছাৰ, মণিপুৰ, শ্ৰীহট্ট, খাইৰাম, চট্টগ্ৰাম, ডিমৰুৱা আদি বিভিন্ন ৰাজ্য জয় কৰে। জয়ন্তীয়া ৰজা, ত্ৰিপুৰাৰ ৰজা আৰু চিলেটৰ ৰজাই তেওঁৰ সৈন্যৰ হাতত মৃত্যুবৰণ কৰিছিল। মল্লদেৱ আৰু শুক্লধ্বজ তেওঁলোকৰ পিতৃৰ নিচিনাই শিৱ আৰু দুৰ্গা ভক্ত আছিল। শাসনভাৰ গ্ৰহণ কৰাৰ পিছত চিলাৰায়ে নৰনাৰায়ণৰ নিৰ্দেশত ঠায়ে ঠায়ে অসংখ্য দেৱ-দেৱালয় পাতি শিৱ আৰু দুৰ্গা মূৰ্তি প্ৰতিষ্ঠা কৰোৱাইছিল। নৰনাৰায়ণৰ নিৰ্দেশতেই চিলাৰায়ে কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰ সংস্কাৰ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ৰাম সৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে নৰনাৰায়ণৰ সভা উজ্বলাই ৰাখিছিল। এটা সময়ত নৰনাৰায়ণে শংকৰদেৱক শাস্তি বিহিবলৈ যত্ন কৰিছিল। কিন্তু তেওঁৰ ভাতৃ চিলাৰায়ৰ ওচৰত গুৰুজনাই আছিল প্ৰাণৰ দেৱতা, কাৰণ তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰিত কৰা নৱ বৈষ্ণৱ ধৰ্ম ভাল পাইছিল।
সেইকাৰণে নৰনাৰায়ণে গুৰুজনাক শাস্তি বিহিবলৈ চেষ্টা কৰাত তেওঁ গুৰুজনাক নিজৰ কোঠাৰ ভিতৰত লুকুৱাই ৰাখিছিল। তাৰ পিছত সুযোগ বুজি আৰু সুব্যৱস্থাৰে ৰজাৰ সন্মুখত গুৰুজনাক এনেদৰে উপস্থিত কৰালে যে নৰনাৰায়ণে গুৰুজনাক আদৰি লোৱাত বাধ্য হ'ল। বীৰ চিলাৰায় যে কেৱল ৰণক্ষেত্ৰতে নিপুণ আছিল তেনে নহয়, তেওঁ এজন মহান পণ্ডিতো আছিল। তেওঁ পণ্ডিতসকলক অশেষ আদৰ আৰু সন্মান কৰিছিল। তেওঁৰ সহায়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ সক্ষম হৈছিল। 1579 খ্ৰীষ্টাব্দত বসন্ত ৰোগত গংগা তীৰত এই মহান বীৰজনাৰ দেহাৱসান ঘটে। বৰ্তমান এই বীৰজনাক শ্ৰদ্ধা জনাই বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়। তেখেতৰ স্মৰণত আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে অসম চৰকাৰে 2005 চনৰ পৰাই তেখেতৰ জন্মদিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এইসকল মহাপুৰুষৰ দেখাই যোৱা পথতে চলি ভাৰতবৰ্ষ একদিন অখণ্ড ভাৰতলৈ ৰূপান্তৰিত হ'ব, তাৰে কামনা কৰিলোঁ। সকলোৱে সুস্থ থাকক। জয় আই অসম।